জিলা প্ৰশাসন তথা সময় জিলা আমাৰ আৰক্ষী বিষয়া তেওঁলোকৰ নেতৃত্বত খুব সুন্দৰকৈ আজি কামভাগ আগবঢ়াই লৈ যোৱা হৈছে আৰু আমাৰ 17 বা 18 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ নগাঁও জিলালৈ আগমন হ'ব আৰু ইলেভেটেড কৰিডৰ সংক্ৰান্তত যিখিনি কাৰ্যসূচী হাতত ল'বলগীয়া থাকে বা তাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি যিখিনি কৰিব লাগে সেইটো পূৰ্ণ গতিত আগবাঢ়িছে আৰু মোৰ দৃঢ় বিশ্বাস যে আমি কামখিনি সময়মতে সম্পন্ন কৰিব পাৰিম আৰু নগাঁও জিলা প্ৰশাসন তথা সময় জিলা প্ৰশাসন সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আছে পথ নিদৰ্শনৰ ক্ষেত্ৰত আমাৰ সময় জিলা যোনজন আছে আমাৰ যোনজন CDSP আছে তেওঁৰ পৰা আমি জানিবলৈ পাইছোঁ যে এনেই ৰাষ্ট্ৰীয় ঘাইপথত তেনেকুৱা ধৰণৰ একো অসুবিধা নহয় নতুন যোনখন ফ্লাইঅভাৰ আছে আমাৰ জিলা আৰক্ষী অধীক্ষকে আমাক এষাৰ কথা কৈছিলে নেহাইৰ লগত কথা পাতি সেই যোনখন ফ্লাইঅভাৰ আছে সেইখন সামৰিকভাৱে সেইখন আমাৰ খুলি দিবলৈ কোৱা হৈছিলে সেইখন কেইদিনমানৰ বাবে খুলি দিয়া হ'ব সৰু সৰু গাড়ীবিলাক যাব পাৰিব এনেই মনত এটা আমাৰ আশংকা আছিলে সেইখন বন্ধ হৈ থকা হ'লে অকণমান হয়তো ট্ৰাফিক জাম হ'লহেঁতেন সেইখন যিহেতুকে খুলি দিয়া হ'ব আৰু সমান্তৰালভাৱে খুব সুন্দৰ সুপৰিকল্পিতভাৱে আমাৰ ঢেকীয়াজুলিৰ পিনৰ পৰা বা আপাৰ আছামৰ পিনৰ পৰা যোনখিনি গাড়ী আহিব বা আমাৰ নগাঁৱৰ পিনৰ পৰা যোনখিনি গাড়ী আহিব খুব সুন্দৰকৈ পৰিকল্পনা কৰা হৈছে পথাৰ আছে কিছুমান ফিল্ড আছে য'ত তেওঁলোকৰ গাড়ীবিলাক আমি পাৰ্কিং কৰা হ'ব আৰু অকণমান হয়তো প্ৰধানমন্ত্ৰী অহাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত যিহেতুকে বহুত বেছি গাড়ী ঘোঁৰা আহিব অকণমান হয়তো ৰাইজৰ অসুবিধা হ'ব পাৰে সকলোকে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে নিজ গুণে মৰিখন কৰে আজি প্ৰধানমন্ত্ৰীজন আমাৰ জিলালৈ বা অসমলৈ তেওঁৰ আগমন হৈছে অকণমান হয়তো অসুবিধা হ'ব পাৰে কিন্তু আমাৰ আৰক্ষী তত্ত্বাৱধানত এই গোটেই সুকলমে যাতে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ এই কামভাগ সম্পন্ন কৰিব পৰা যায় সেই তাৰ প্ৰচেষ্টা জাৰি আছে আৰু মোৰ দৃঢ় বিশ্বাস যে ট্ৰাফিকৰ ক্ষেত্ৰত ৰাইজৰ বিশেষ তেনেকুৱা অসুবিধা হ'ব নালাগে মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696